এইটো ৰঙা ঢেকীয়া চবেই জানে যোৱা বছৰ ইউটিউব ঠিক চাকিত ওলাইছিলে এইটো ভাগটো এইখিনি এইটো কলমৌ আপোনালোকে নিশ্চয় ৰঙালাও বজাৰৰ কথা শুনিছে। ডিব্ৰুগড়ৰ পৰা মৰাণলৈ বা মৰাণৰ পৰা ডিব্ৰুগড়লৈ আহোঁতে ৰঙালাও বজাৰ আপোনালোকে দেখিছে। আৰু ইয়াত বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে মাছ আদি পোৱা যায়, ফ্ৰেছ মানে আপোনাৰ। আৰু আহকচোন এই ৰঙালাও বজাৰখন আজি চাওঁ, ক'ত কেনেকৈ কিয় বিখ্যাত। আৰু মই এতিয়া আহি পাইছোঁহি ৰঙালাও বজাৰ, মৰাণৰ ৰঙালাও বজাৰ। আৰু এই বজাৰত মানে আপোনালোকে গাঁৱৰ বিভিন্ন শাক পাচলিৰ লগতে মাছ ইত্যাদিও পোৱা যায়। আৰু ইয়াত আপোনাৰ দেখুৱাম কিমান বিধৰ শাক পাচলিৰ শাক মানে আছে, সেইবিলাকৰ নাম ময়ো নাজানো। দাদা অকণমান মোৰ এটা ইউটিউব চেনেল আছে আৰু মনজিত, আপোনাৰ নামটো? আপোনাৰতো ৰত্নেশ্বৰ বৰুৱা। ৰত্নেশ্বৰ বৰুৱা। আপুনি কিমান দিনৰ পৰা আছে? মই এতিয়া 15-16 বছৰমানৰ পৰা বিজনেছটো কৰিছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ গাঁৱলীয়া শাক পাচলি আছে নহয় জানো? মই নামবিলাক অকণমান কৈ দিব নেকি? আমাৰ বহুতে আজিকালি চিনিয়ে নাপায়। এইটো আমি চেংমৰা বুলি কোৱা যায়। চেংমৰা ইয়াত কিবা বনৌষধি হেৰি নহয় জানো? এইটো আপোনাৰ পেটৰ কাৰণেও ভাল বোলে, গেছৰ কাৰণেও ভাল, কিবা কিবি কয় আৰু ভাল বুলি। তো এই ঠাইডোখৰ ৰঙালাও বজাৰ আৰু ইয়াত মানে আপোনাৰ কম দামতে মানে আপোনালোকে শাক পাচলিবিলাক যোগান ধৰে নহয় জানো? তো লগতে শুকান মাছ আছে। আৰু কি কি আছে শাক মোক জনাব? এইটো ৰঙা ঢেকীয়া চবেই জানে যোৱা বছৰ ইউটিউব ঠিক চাকিত ওলাইছিলে এইটো ভাগটো ৰঙা ঢেকীয়া বুলি কয়। কলমৌ আছে, নগা ধুনীয়া আছে, কলমৌ আছে। প্ৰাইচটো অলপ বিক্ৰী হৈ গ'ল, আপোনাৰ 70টামান আছিলে এতিয়া বিক্ৰী হৈ গ'ল। সদায় আপোনাৰ বহাগৰ বিধ বিকিছিলোঁ 100 এবিধ। আজিকালি 100 এবিধ পাবলৈতো নাই। লগতে শুকান মাছ, এইবিলাক শুকান মাছ ইয়াৰ চব লোকেল। এনেইতো আমাৰ শুকান মাছবিলাক বাহিৰৰ পৰা নহয় জানো? বাহিৰৰ পৰা আহে, বাহিৰৰ পৰা আহে। আৰু শাকবিলাক অকণমান চিনাকি কৰি দিব নেকি? আমাৰ কি এইটো বাৰ্মি শাক বুলি কয়। চব্জি বাৰ্মি শাক। বাৰ্মি শাক এইটো কচু, এইটো মৰাপাত, এইটো মেজেঙা পাত। পাহাৰৰ পৰা এইটো অনা হয়। এইবিলাক ক'ৰ পৰা আনে এইবিলাক শাকবিলাক? পাহাৰৰ পৰা হয়। পাহাৰৰ পৰা মানে কোন পাহাৰৰ পৰা আনে? এইটো আপোনাৰ হেৰি নাগালেণ্ড পাহাৰ। নাগালেণ্ডৰ। আৰু ইয়াত আছে আৰু কি কি আছে? এয়া হৈ গ'ল মেজেঙা ক'লে ন? মেজেঙা এইখিনি এইটো নলটেঙা। এইখিনি এইটো কলমৌ আৰু ইয়াত খুতুৰা নহয়? ডাটা মৰিচা বুলি কয়। মৰিচা। এইটো আপোনাৰ অৰিজিনেল শাকটো টিকনি পৰুৱা। কি বুলি কয় এইটো? টিকনি পৰুৱা। চব বস্তুৱে পোৱা যায় আৰু ৰাইজ সকলে চিনি পাই আছে। তো মৰাণৰ লগতে ডিব্ৰুগড় বাকী চবে ওচৰে পাজৰে যিমান আছে চবেই মানে যদি ইয়াত বজাৰ বহুত কৰে নহয় জানো? ইয়াত চবেই মানে চিনি পায়। আৰু তেনেকৈ খৰিচা কিবা কিবি আছে নহয়? খৰিচা, ভেকুৰী, পানী টেঙা আছে আৰু কঁঠাল, তেতেলী, নেমু টেঙা, বি জলকীয়া, শুকান মাছ ইত্যাদি কৰি বহুত আছে। শুকান মাছ বেলেগ বেলেগ আছে, কাপুৱা আছে, চেলপনা আৰু এইবিলাক চব লোকেল। এনেই বাহিৰৰ পৰা আহে কিন্তু লোকেল প্ৰডাক্ট এইটো নহয় জানো? ঠিক আছে দাদা, থেংক ইউ ছ' মাছ আমাক ইনফৰ্মেশ্যনবিলাক দিয়াৰ কাৰণে।